গুড মৰ্নিং গাইজ, স্বাগতম জনাইছোঁ মোৰ আকৌ এটি নতুন ভিডিঅ'লৈ। মই বৰ্তমান আছোঁ 6 মাইলত। তাৰমানে মাইনাক মই স্কুলত থ'ব আহিছিলোঁ, তাইক থ'লোঁ, উভতি গৈ আছোঁ গণেশগুৰিলৈকে। বৰ্তমান পাইছোঁ 6 মাইল, এয়া চাব পাৰে 6 মাইলৰ ব্ৰিজ, জয়ানগৰ হৈ আহিছোঁ। ৰুমত লগ পাই আছোঁ ৰ'ব। চাহ তাহ বাজি তলতে খাই যাওঁ ৰ'ব, যাই কিনে বনাব মন যোৱা নাই। আহি পালোঁ, গাড়ীখন থওঁ, ওপৰত যাওঁ, গা পা ধুই সোনকালে অফিচ যাওঁ। অফিচত ছাৰক নমাই আজি মই চন্দ্ৰপুৰ যাম। আপোনালোকক দেখাম ৰ'ব চন্দ্ৰপুৰৰ ৰাস্তাটো বা নদীৰ পাৰৰ পৰিৱেশখিনি সম্পূৰ্ণকৈ মই দেখাব চেষ্টা কৰিম, তো চাই দেখক। খাওঁতকৈ মই গাটো ধুই ৰেডি হৈ আপোনালোকক লগ পাই আছোঁ ৰ'ব। অফিচলৈ যাওঁ, তলটো মাৰিলোঁ ৰ'ব। গাইজ, অফিচত যাব ৰেডি হৈছোঁ, মই গাড়ীলৈকে আহিছোঁ, এতিয়া যাওঁ। মই অফিচত ছাৰক নমাই কিনে লগ পাই আছোঁ ৰ'ব। গাইজ, মই ছাৰক অফিচত থলোঁ, এতিয়া চন্দ্ৰপুৰৰ ফালে যাই আছোঁ ৰ'ব, যাব আছোঁ। মানে ছাৰহঁতৰ কামতে যাম, মোক পঠিয়াই দিয়ে, আগে পিছেও যাওঁ। আজি মই আপোনালোকক দেখাম ৰ'ব চন্দ্ৰপুৰৰ ৰাস্তাটো, বা যিখিনি নাজাৰা দেখাব পাৰোঁ সেইখিনি দেখাম ৰ'ব, বলক। বন্দা পাৰ হৈ আহিলোঁ ৰ'ব, মোটামুটি পানী খাইটিয়ে পাম। যাই আছোঁ ৰ'ব গাইছ। নাৰেংগীৰ পৰা এই চাইডটো তাৰমানে আপোনাৰ বন্দা, পানীখাইটি, চন্দ্ৰপুৰ, মানে খুব ধুনীয়া জেগা, গুৱাহাটীৰ একদম ওচৰতে লাগি থকা জেগা হয় এইখিনি। কিন্তু গুৱাহাটীখনততো গছ গছনি আপুনি দেখিবলৈ নাপায়, ইপিনে সম্পূৰ্ণ গছ গছনি। এইটো ব্ৰহ্মপুত্ৰ নদীটো কাষেৰে বৈ গৈছে একদম মেইন ৰাস্তাটোৰ। এই চাইডটোৰে আহি কিবা এটা মনৰ শান্তি পোৱা যায়, তাৰমানে আপোনাৰ গছ গছনি, চৰাই চিৰিকটিৰ মাত, লগতে একদম আপোনাৰ থলুৱা মানুহখিনি, মানে বড়ো, কছাৰী, মিচিং, গাৰো মানুহখিনি ইফালে বসবাস কৰে, সকলো মানুহ মিক্স হৈ আছে। এইটো ব্ৰহ্মপুত্ৰ নদীটো চাব পাৰে। আমাৰ বেছিভাগে ধৰক অসমীয়া গানৰ যিবিলাক শ্বুটিংবিলাক, মিউজিক ভিডিঅ'ৰ শ্বুটিংবিলাক এই ছাইডতে কৰা হয়, বা অসমীয়া চিৰিয়েলৰ শ্বুটিংবিলাকো বেছিভাগ এই চন্দ্ৰপুৰ এৰিয়াৰ ফালে, মানে এই ছাইডতে শ্বুটিংবিলাক কৰা হয়। বহুত ধুনীয়া ধুনীয়া নানান ধৰণৰ ৰিজৰ্ট আছে, বা ধুনীয়া ধুনীয়া লোকেশ্যন আছে এইফালে, ভাল লাগে আহি এইফালে। এইটো এটা গাইজ পিকনিক স্পট, এইফালে পিকনিক খাব যায়। চাওক গাইজ, কি ধুনীয়া সৌন্দৰ্য, মেঘালয়ৰ নিচিনা লাগে। পৰিৱেশটো চাওকচোন একবাৰ, সঁচাই মানে আমি এতিয়া গুৱাহাটীত থাকি এনেকুৱা পৰিৱেশ নাপাওঁৱে নহয় দেখা।
গাঁৱৰ ঘৰত গ'লেহে কেতিয়াবা দেখা পোৱা যায়। ভাল লাগে। মইতো আহিয়ে থাকোঁ সপ্তাহে সপ্তাহে বা 10 দিনৰ মূৰে মূৰে আহিয়ে থাকোঁ ইফালে। ভাল লাগে এটা, কি ধুনীয়া পৰিৱেশ। আহি মই যলৈকে আহিছোঁ সেইখিনি জেগা পালোঁ। গোবৰ্ধন বুলি এটা জেগা আছে চন্দ্ৰপুৰৰ পৰা ধৰক 3-4 কিলোমিটাৰ আঁতৰত পাইছোঁ আহি। এইটো গোবৰ্ধনৰ দলং। এইটো আপোনাৰ কলং নে কপিলী নদী নেকি, ভালদৰে মই ঠিক নাজানো, কিন্তু কলং বা কপিলী নদী হয় এইখন গোবৰ্ধনৰ দলংখন। সেইটো গোবৰ্ধনৰ চক। তো গাইছ, মই কামখিনি কৰি লওঁ, কৰি উঠি লগ পাই আছোঁ ৰ'ব। যাওঁতে আপোনালোকক ধুনীয়াকৈ মই ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰিৱেশ এটা দেখুৱাম ৰ'ব, চাই থাকক। দীক্ষিতা মেধি, তোহাৰ জুৱেলাৰীৰ দোকানৰ শাখা এতিয়াও খুলি ৰাখছা? গাইছ, চব কাম হ'ল, যাবা আলছোঁ ৰ'ব। গাইছ, লগৰ ছোৱালী এটা লগ পালোঁ এতিয়া আহি কিনে। সি বদমাছি কৰি দিলাক নহয়। আপোনালোকক বেলেগ দিন কম দিয়ক কি বদমাছি কৰিছে। বলক এতিয়া যাই আছোঁ, আপোনালোকক ব্ৰহ্মপুত্ৰ নদীৰ নাজাৰা দেখাম ৰ'ব। ভ্ৰুম 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 ভ্ৰুম। কি টাৰ্ণিং বাপ্পা অ'। গাইছ, মৰণ নহয়, লগৰ ছোৱালী এটা লগ পাইছোঁ। সি কুত্তা চালাই নিজৰতো দেৰি হৈছে, সিয়াৰ কাম বন নাই, মোৰো দেৰি কৰি দিছে, গম পাইছি না। 1:16 হ'ল, মই 2টা বজাত এতিয়া 6 মাইল পাব লাগে, গাড়ী দাউৰে তৎ পা নাই। গাইছ, দেখি আছোঁ ৰ'ব ব্ৰহ্মপুত্ৰৰ নাজাৰা। বেয়া নাপাব দিয়ক দাস, মানে বেয়া নাপাব গাইছ, মই অলপ দৌৰা দৌৰি কৰাই যিমান পাৰোঁ সিমান সোনকালে কৰিব চেষ্টা কৰি আছোঁ। যদি নৰোও বেয়া নাপাব, কাৰণ এই চাওক গাড়ী মই 80-90 স্পীডত চলি আছোঁ এই ৰাস্তাত, উপায় নাই। এয়ে হ'ল আমাৰ চন্দ্ৰপুৰৰ চক। এখন আমাৰ কলিতা হোটেলখন, এইটোৱে মেইন চন্দ্ৰপুৰৰ চকটো। গাইছ, এয়া চাওক ব্ৰহ্মপুত্ৰৰ কি ধুনীয়া নাজাৰা। এইখন ৰিজৰ্ট হয়, কি ধুনীয়া, একদম ৰাস্তাৰ পাৰৰ পৰাই দেখা পায়। এইখনেই আমাৰ শক্তিশালী মাইতী ব্ৰহ্মপুত্ৰ বুলি কোৱা হয়। গাইছ, বলক আজি বেছি দেৰি নকৰোঁ। বুজিতো পাইছে অলৰেডি 1:23 হ'ল। মই যিকোনো উপায়ে মই 145-150ৰ ভিতৰত কেন্দ্ৰীয় বিদ্যালয় পাব লাগিব। সেইকাৰণে গাইছ আজি নৰখোঁ, বেয়া নাপাব মোক, এক্সট্ৰিমলি চৰি। বলক। টাইম চাওক 2:03 হ'ল, কিবাকে 6 মাইল আহি পাইছোঁ ৰ'ব। বহুত স্পীডত আছোঁ মানে দৌৰা দৌৰিকৈ আহিছোঁ, আহিব লগা হ'ল। ৰ'ব স্কুলক লগি যাওঁ ৰ'ব।
জনাখিনিয়ে জানে, নাজানাখিনিক কৈছোঁ এইখন জয়ানগৰত থকা বৃন্দাবন ছুপাৰ মাৰ্ট। এইখন কাৰ জানেনে? আমাৰ মৰমৰ জুবিনদাৰ। চাওক ভালকে। এই জুবিনদাই যে কিছুমান ভিডিঅ'ত যে কৈ থাকে মই চব্জিৰ দোকান দিছোঁ বা মই দোকান দিছোঁ জয়ানগৰত, এইখনে জুবিনদাৰ বৃন্দাবন ছুপাৰ মাৰ্ট জয়ানগৰত থকা। এইটো জয়ানগৰৰ চক, এইটো জয়ানগৰৰ পইণ্টটো, আৰু এইখন জুবিনদাৰ দোকান। গাইজ, মই ভিডিঅ'ত কৈ থকা আমাৰ মাইনাক যে থ'ব আহোঁ, এইখনে খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়। মাইনাক নিব আহিছোঁ ৰ'ব। তাইক লৈ কিনে অফিচলৈকে যাই ছাৰক পিক আপ কৰি লগ পাই আছোঁ ৰ'ব। অফিচৰ পৰা আহি পালোঁ। আজি তাৰমানে কি হৈছে, ৰাতিপুৱা ভাত ৰন্ধা নাই। এই আমাৰ বিল্ডিঙৰ কাষতে এখন হোটেল আছে ৰ'ব, ৰিয়া হোটেল, তাতে ভাতকেইটা খাই আহোঁ। লগ পাই আছোঁ। পানী খাই গাইজ মই ৰুম পালোঁ। অলপ সময় ৰেষ্ট কৰোঁ, 1-1.5 ঘণ্টামান ৰেষ্ট কৰিম। ৰেষ্ট কৰি কিনে ওলাই যাম ৰ'ব। এই সৰু মইনাক লৈ ষ্টেডিয়ামত যাম। লগ পাইছোঁ গাইজ। গুড ইভিনিং গাইজ। ছুপাৰ মাৰ্কেটলৈকে যাওঁ ৰ'ব, তাতে যাই কিনে। গাইজ, এইখনে হৈছে আপোনাৰ ভোগেশ্বৰী ফুকননী ইনডোৰ ষ্টেডিয়াম। আমাৰ দিছপুৰৰ ছুপাৰ মাৰ্কেটৰ একদম কাষতে লাগি থকা এইখন ইনডোৰ ষ্টেডিয়াম হয়। আমাৰ মাইনাই ইয়াতে টেবুল টেনিছ খেলে। তো মই তাইক লওঁ, পিক আপ কৰোঁ, যাওঁ। যায় তো গাইজ, মই মাইনাক গণেশগুৰিত ঘৰত থৈ কিনে বৰ্তমান মই গণেশগুৰি স্থিত গ'ল্ড জিমত আছোঁ। বেলেগ এদিন কম দিয়ক বিতংভাৱে মই গ'ল্ড জিমলৈ কিয় আহোঁ। বাকী ভিডিঅ'টো আজি বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে এটা কমেণ্ট কৰি দিব, মই তেতিয়া অলপ অনুপ্ৰাণিত হ'ম নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে। তেতিয়ালৈ বাই বাই।